हेलो गाइस কি খবৰ আশা কৰিছো সকলোৰে বহুত ভাল আৰু লগতে মোৰটো বহুত বিন্দাস আৰু পূজা লাগি আছে অলপ চলপ হলেও সেই কাৰণে অলপ বেছিকে বিন্দাস যিয়ে নক অলপ চলপ আৰু গাইস আজি মই একেবাৰে ৰেডি হৈ ওলাই আহিছো ভিডিওটো এতিয়া পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু মই এতিয়া যাম পোষ্ট অফিস আৰু পোষ্ট অফিসত এটা পাৰ্সেল আছে সেই পাৰ্সেলটো আনিব লাগিব কালি ডেলিভাৰ হোৱা বুলি দেখুৱাইছে মোবাইলত কিন্তু আজিলৈকে ঘৰত আহি পোৱা নাই আৰু ঘৰৰ ওচৰতে যেতিয়া মই নিজে লৈ আহিম বুলি ভাবিলো গাইস মই অকলে যাব টান পোৱাৰ কাৰণে আমাৰ সৰু মাই মানে মোৰ ভন্টিক লগত লৈ যাম বুলি ভাবিছো আমি পালোহিয়ে পোষ্ট অফিস কি হ'ল বা আহা নাই গাইস মই পাৰ্সেলটো আনিব গৈছিলো কিন্তু পাৰ্সেলটো মোক দেখুৱাইছে ডেলিভাৰ্ড বুলি জুনে দিছিলে আৰু কিন্তু আমাৰ পোষ্ট অফিসত আহা নাই কিয় আহা নাই বা গাইস মই আহি পালো বজাৰত আৰু মোৰ মামা আইতাৰ কাৰণে এডাল হেডফোন ললো আইতা বোলে হেডফোন এডাল লাগে আৰু বগা হেডফোন লাগে আৰু এতিয়া আহি গলো ঘৰলৈ বুলি মই ঘৰ আহি আছো আৰু লগতে পখিলাটোকো লৈ আনিছো গাইস মাহত গ'ল এতিয়া পবিতৰা আপোনালোকক দেখুৱাইছো লগতে আইতাক হেডফোনডাল দিয়াত একদম বাহ কিমান যে শান্তি পাইছে মোক যে কৈ আছিল ভাল চাই হেডফোন এডাল আনিবি তো আইতাক দি দিলো এডাল হেডফোন ইণ্টাৰেষ্টিং কথা মোক দীপুৱে কৈছে এটা ছাৰপ্ৰাইজ দিম বুলি কি ছাৰপ্ৰাইজ দিব নাজানো কিন্তু কৈছে যে আবেলি ফোন কৰি তোক এটা ছাৰপ্ৰাইজ দিম তো সেইটো ছাৰপ্ৰাইজটো শুনি পেলাই মানে শুনা ছাৰপ্ৰাইজ দেখা ছাৰপ্ৰাইজ নহয় শুনি পেলাই তো জপিয়াই থাকিবি বাৰু ৱেইট কৰোঁ কি ছাৰপ্ৰাইজ দিয়ে আপোনালোকক দেখুৱাই থাকিম কি বা দিয়ে দেখুৱাবলগীয়া বস্তু হয় যদি দেখুৱাম শুনিবলগীয়া বস্তু হয় যদিও আপোনালোকক শ্বেয়াৰ কৰিম গাইজ আপোনালোকে যে কৈছিলে বৰষা বাক লগ পোৱা নাই কিন্তু আমি থাম্বনেলত দিছিলোঁ যে বৰষা বাক লগ পোৱা বুলি আজি আপোনালোকক যদি মোৰ ভাগ্যটো ভাল আছে দেখুৱাম তেন্তে বলক জল্দি যাব লাগিব আমি এতিয়া আহিছোঁ পবিতৰাৰ এলেকাত ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আৰু যোৱা ভিডিঅ'টোত ইটো চাইডে আপোনালোকক মই 7টামান গড়ে দেখুৱাই দিছিলোঁ মনত আছেনে আৰু এই ৰাস্তাটো বহুত খাটিয়া আৰু চাওক কিমান ধুনীয়া পৰিৱেশ গধূলিও হৈছে লগ পাওঁনে নাপাওঁ ডাউটত আহিছোঁ কিন্তু পুৰা আশা আছে ভগৱানক একদম প্ৰাৰ্থনা কৰি আহিছোঁ যাতে লগ পাওঁ বৰষা বাক আৰু কি হয় নাজানো গাইজ ফাইনেলি আহি পালোঁ ফাইনেলি আমি আহি পালোঁ এতিয়া বৰষা বাক লগ কৰিব পাৰিম নে নোৱাৰিম আশাটো বহুত ক্ষীণ মোৰ বুকুখন ধপ কৰি আছে কিন্তু কি হয় চাওঁ দেখা যাক আৰু বহুত এন্ধাৰ গাইজ দাদা এজনক মই সুধিছিলোঁ বৰষা বাক লগ কৰিবলৈ পাৰিম নে নোৱাৰিম বুলি দাদাজনে ইয়াত বহি আছে বেগফালে আৰু কৈছে যে পাৰিব কিন্তু আধা ঘণ্টামান লাগিব পিছত চাওঁ বৰষা বা বহি আছে মানুহ এজনৰ লগত কথা পাতি কি হয় নাজানো কথা পাতিব পাৰিম নে নোৱাৰিম কি হয় আৰু সুধিব যদি অকণমান সময় দিব পাৰেতো বহুত ভাল লাগিব মনটো গাইজ ফাইনেলি লগ পালোঁ ইয়াৰ বৰষা বা যোনবোৰ কথা আপোনালোকৰ পৰা শুনিবলৈ পাইছিলোঁ যে বৰষা বাক লগ নাপালোঁ ভিডিঅ' অকল দিছোঁ যে থাম্বনেলত দিছিলোঁ বৰষা বাক লগ পোৱা নাই সেয়া আপোনালোকক নিশ্চয় দেখুৱাবলৈ সুখী হৈছোঁ কেনে আছে আপোনালোক আজি মই আহিলোঁ আমাৰ মন্দিৰলৈ গৰঙা মন্দিৰলৈ ইয়াতে মই ফিচাৰীত মাছ এবাৰ মীন পালন আৰম্ভ কৰিছোঁ গতিকে অকণমান চাবলৈ আহিলোঁ পোৱালীবিলাকক আৰু এতিয়াই লগ পালোঁ ভণ্টিজনী মৰম লগা লিজা আৰু ইয়াতে বহু বছৰ মোৰ আজু ককাৰ দিনৰ পৰাই এই বিলখন আজু ককা আৰু ককাৰ আছিলে তেতিয়া আৰু চৰকাৰী হয় বিলখন এতিয়া কিন্তু আমাৰ আণ্ডাৰত নাই আমি অকলে ফিচাৰীকেইটা কৰি আছোঁ এইখিনি মাটি যে তেতিয়াই লৈছিলোঁ এইখিনি ইফালে বহুতে কৈছে আপোনালোকৰ ঘৰটো দেখুৱাইছিলোঁ মই বহুতে কৈছে মিছা কৈছে বুলি আপোনালোকৰ আচল ঘৰ এইটো হয় কিন্তু গুৱাহাটীত থাকে আচল ঘৰ নহয় এইটো নহয় মোৰ আজু ককাৰ পৰাই গুৱাহাটীতে থকা আজু ককাৰ পৰাই গুৱাহাটী গতিকে উজান বজাৰ চ' আজু ককাৰ যদি উজান বজাৰ তেতিয়াহ'লে আমিতো এতিয়া একদমেই উজান বজাৰ আৰু গুৱাহাটী মানে মোৰ আজি আইতা ককা চবেই কৈছিলে আপোনালোকৰ ঘৰ ইয়াত সেইকাৰণে মানে ঘৰ ইয়াত মানে এইটো ব্যৱসায়িক প্ৰতিষ্ঠান আছিলতো তেতিয়া ইয়াতে আহি কৰোঁতে কিন্তু মই জনাত মই যিমানখিনিলৈকে ইতিহাস জানো আমাৰ পৰিয়ালৰ মোৰ আজু ককা বৰদাকান্ত বিষয়া উজান বজাৰৰ বাসিন্দা আৰু তাৰ আগৰ চাগে কোনোবা আছিল ইয়াতে সেইখিনি মই নাজানো আৰু কিন্তু সেইখিনিলৈকে জানো আৰু আজু ককালৈকে
বা বহুত ব্যস্ত হৈ আছে আৰু ইয়াৰ বুলি নহয় নহয় এতিয়া মই সমগ্ৰ অসমৰ মই অসমৰ জীয়ৰী গতিকে কোনোবাই যদি কয় মোক লখিমপুৰৰ মই ডিব্ৰুগড়ৰ মোৰ আইতা ডিব্ৰুগড়ৰ মোৰ এজনী আইতা গোলাঘাটৰ মোৰ এজনী এটা ককা যোৰহাটৰ গতিকে তেনেকৈ মই চবৰে হয় গুণগুণ ক্ৰাফ্ট এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক সুন্দৰ সুন্দৰ কণ্টেণ্ট আপোনালোকক দেখুৱাই থাকে আৰু ছাজেশ্যনছ থাকিব আপোনালোকৰ সেয়া কমেণ্ট ছেকশ্যনত কৈ দিব আৰু উৎসাহিত কৰক যুৱ প্ৰজন্মই এনেকৈ অকণমান ইতিবাচক গঠনমূলক দৃষ্টিভংগীৰে আগবাঢ়ি যাওক মই সেইটোৱে বিচাৰোঁ ধন্যবাদ বা আপোনালোকে ইমান সময় দিলে আৰু গাইছ বা বহুত ব্যস্তৰ মাজতো মোক অলপ সময় দিলে তাৰ বাবে বহুত সুখী আৰু ইমান ওচৰৰ পৰা মই ফাৰ্ষ্ট দেখিছোঁ আমাৰ মায়ঙত অহা যোৱা কৰি থাকে কিন্তু ইমান ওচৰৰ পৰা গাত গা লাগে বাহ ইমান ভাগ্য মোৰ ইমান ধুনীয়া এটা সময়ত ইমানখিনি কৰিলে আৰু ইমানখিনি মানে বাক লগ পোৱাৰ মেইন কাৰণ হৈছে দীপু গাইজ জানেনে দীপু মোৰ ফ্ৰেণ্ড হয় আৰু সেই ফ্ৰেণ্ডজনে মোক ইনফৰ্ম কৰিলে যে বা ইয়াৰ ঘৰতে আছে আৰু তাৰ কাৰণে ইমানখিনি মানে বাক লগ কৰিবৰ কাৰণে মই পাৰিলোঁ আৰু এতিয়া বা যাবগৈ আপোনালোকক ভালদৰে দেখুৱাইছে ৰ'ব এয়া বা যাবলৈ ওলাইছে এতিয়া বাই তেওঁ ঘৰৰ ওচৰত থকা সৰু সৰু ল'ৰা ছোৱালীকেইটাক চকলেট খাব পইচা দিছে আৰু পোৱালীকেইটাইও বৰ ভাল পালে আৰু এতিয়া গৈছে বা দৌৰি মানে সেই মন্দিৰটোত অলপ সেৱা ল'ব আৰু সেৱা লৈ কিজানি যাবগৈ পূৰা একদম জল্দি হৈ আছে ঘৰত বোলে কাম আছে সেয়েহে বাই কৈছিলে মোক আৰু পূৰা একেবাৰে জল্দি ভিতৰত নুসুমালে আৰু সময় নাথাকাৰ কাৰণে একো নাই চলি যাব গাইছ আজি গম পালোঁ যে বৰষা বাৰ আচল ঘৰ এইটো নহয় যিমানখিনি মই গম পাইছিলোঁ সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ হ'ব পাৰে মানুহৰ ভুল হয়ে কিন্তু মোৰ ককা আইতাহঁতে যিখিনি কৈছিলে সেইখিনিয়ে মই কৈছিলোঁ কিন্তু আজি মানে বায়ে ভালদৰে কৈ দিলে যে এয়া ঘৰ নহয় ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰতহে হেৰি কৰি এইটো ঘৰ বনোৱা হৈছে আৰু এয়া বিলৰ কথা অলপ চলপ ক'লে আৰু বায়ে ইয়াতে বহি আছিলে তাৰপাছতে মানুহজনে যেতিয়া কৈছিলে অলপ সময় পিছত লগ কৰিব আধা ঘণ্টামানৰ পিছত ফাৰ্ষ্টে মই আপোনালোকৰ আগতে মানে নেদেখুৱাকৈ কথা পাতিছিলোঁ কৈছে যে ক'বালৈ গৈছে আধা ঘণ্টামান লাগিব তাৰপিছত ভাইটিটো মানে এয়া আমাৰ ভাইটিটোক চিনাকিয়ে কৈ দিয়া নাম চাম ওচৰলৈ আহা ই মোৰ ভাইটিৰ দৰে হয় আৰু বিপদৰ সময়ত ইয়াকে লগ পাইছোঁ কোনো নাছিলে ইমানখিনি বাট মই চাইকেলতো আহিব পৰা নাছিলোঁ গধূলিও হ'ল আৰু ভিডিঅ' কোৱালিটি ঘাটিয়া হৈছে গম পাইছে কিন্তু উপায় নাই আৰু ভালদৰে আৰু সেয়েহে একেবাৰে কৰি দিলোঁ আৰু চবখিনি আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিলোঁ কাৰণ ভালদৰে বহুতকেইটাই গালি খাইছোঁ যে লগ নাপালি থাম্বনেলত দিছ মিছা থাম্বনেল দিছ তাৰপিছতে হেৰি ষ্ট্ৰাইক মাৰি দিম নে বহুত কিবাকিবি কৈছে আজি এতিয়া দেখুৱালোঁ এতিয়া ভাল চাই কমেণ্ট এটা দি দিব কাৰণ ইমানখিনি কষ্ট কৰি দৌৰিকৈ আহিছোঁ দীপুৰ কাৰণে যিমানখিনি হৈছে আৰু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ গধূলি পৰিৱেশ হয় মজা লাগিছে আৰু এতিয়া সময় নষ্ট নকৰোঁ এইখিনি সময়ত অলপ দেৰিকৈ হ'লেও ইয়াতে গড় ওলাব আৰু যদি বাটত গড় পাওঁ কি হ'ব বাৰু আমাৰ একদম কাম শেষ হৈ যাব ইয়াৰে মাছ নে বা আৰু এতিয়া গধূলি হৈছে যাবলৈ হৈ গ'ল দেখিছেনে ইফালে গড় অহা চান্স থাকে আমিও কওঁ আমি এইখিনি নহয় যেতিয়া ভয় লাগে ৰাস্তা ইমান ঘাটিয়া যে নামি দিবলৈ বাধ্য আৰু গাড়ীখন পৰিব ধৰিছিলে ইমান ঘাটিয়া গাইছ মই ঘৰ আহি পালোঁ আৰু বহুত ভয় আহিছোঁ ৰাস্তাটো গম পাইছে কিমান ঘাটিয়া প্ৰথম ভিডিঅ'টো দেখুৱাইছিলোঁ ইমান ঘাটিয়া আৰু এবাৰটো পৰিবই খুজিছিলোঁ কিন্তু যেনে তেনে গধূলি হোৱা আগতে আহি পালোঁ আৰু এটা কথা কওঁ ইমান যে মোৰ লাভ ভাল কি ক'ম আৰু মোৰে নিজে পূৰা এতিয়াও মোৰ সপোন যেন পাই আছোঁ নিজে আৰু আপোনালোককনো কি ক'ম আৰু এটা কথা মনত পৰিছে মোৰ আগৰ ভিডিঅ'টো কি বৰষা বা নাথাকোঁতেই যে যিখিনি আপোনালোকে কমেণ্ট দিছিলে বহুতেই মিছা ট্ৰল কৰিছিল আৰু বহুতে কৈছিল যে দম আছে যদি আচলিকৈ বৰষা বাৰ ওচৰত লগ কৰাই দি দেখুওৱা যে সঁচাই তহঁতৰ ঘৰৰ হয়নে নহয় ঘৰৰ ওচৰৰ কিন্তু আপোনালোকে আজি সঁচা কথা গম পালে
ময়ো আজি সঁচা কথা গম পালোঁ আৰু আপোনালোকেও গম পালে গোটেইখিনি কথাই যোনখিনি কথা মই ক'বলৈ বিচাৰিছিলোঁ গোটেইখিনি স্পষ্ট হৈ গ'ল আৰু মোৰ মানে কি ইমান ভাগ্য ভাল আপোনালোকৰ কৃপাত আপোনালোকে ইমানখিনি মোক উৎসাহিত কৰিলে হওক বা ট্ৰল কৰিয়ে হওক বা ভালদৰে হওক ইমানখিনি উৎসাহিত কৰিলে যাৰ বাবে 1-2 মিনিটৰ মানে কথাতে ইমানখিনি মেকআপ কৰি আপোনালোকৰ কাৰণে মই বৰষা বাক লগ পালোঁ ইমানখিনি আপোনালোকে এতিয়া মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ এতিয়া নম্বৰ কৈ দিওঁ এটা কথা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগে যদি এটা লাইক কৰি দিব তেন্তে এতিয়া বাই বাই